চেনেল কাশ্যপ ৰিয়েকশ্যন এণ্ড অলছো আপোনালোকেও নিশ্চয় হোৱাটছএপ ব্যৱহাৰ কৰে। এই পৃথিৱীৰ 1 বিলিয়নতকৈও বেছি মানুহে হোৱাটছএপ ব্যৱহাৰ কৰে আৰু আপোনালোকে জানে যে হোৱাটছএপ কিমান বেছি এটা ডাঙৰ এটা এপ হয় আৰু হোৱাটছএপ মানে 1 বিলিয়নতকৈ বেছি মানুহে চলায়। সেইটো কাৰণে হোৱাটছএপে 1 বিলিয়ন মানুহৰ কাৰণে লৈছে 5টাকৈ নতুনকৈ আপডেট আৰু এই 5টা আপডেট আপোনালোকক মই দেখাম। ব'লক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কেনেকুৱা আপডেট হয় কি হয় সকলো দেখাম। ব'লক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। দোস্তো 1 নম্বৰ আপডেটটো হৈছে এটা কমিউনিটি আপডেট, যোনটো হোৱাটছএপে লৈ আহিছে এটা গ্ৰুপৰ কাৰণে। যিবিলাক আপোনালোকৰ গ্ৰুপ আছে সেইবিলাকত আপোনালোকে নতুনকৈ কমিউনিটি খুলিব পাৰিব। কমিউনিটি বস্তুটো হৈছে কি আপোনালোকে কিবা এটা বস্তু মানে পাব্লিকলি নহ'লে প্ৰাইভেটলি আপোনালোকে এনাউন্স কৰিব পাৰিব গ্ৰুপৰ বাহিৰে আৰু কমিউনিটি মানে কিবা এটা এনাউন্স কৰিব পাৰে কিবা এটা মেছেজ, আৰু সেই মেছেজটো অকল আপুনিও দিব পাৰিব, নহ'লে বেলেগ আপোনালোকে ভাবে কোনোবাক যদি এডমাইন দিব পাৰে এডমাইন এটা দি পেলাই কি আৰু আপুনি মেছেজ দিব পাৰিব। অকল এডমাইন এটাও নহয়, আপোনালোকে 5টাতকৈ বেছি এডমাইন দিব পাৰে। যেতিয়া আপোনালোকে এডমাইন চিলেক্ট কৰে সেইকেইটা অনলি মেছেজ দিব পাৰিব কমিউনিটিত। বাকী যিবিলাক মানে পাৰ্টিচিপেণ্ট নৰ্মেল পাৰ্টিচিপেণ্ট সেইবিলাকে একো মেছেজ দিব নোৱাৰে। তো দেখাই দিছোঁ কি কমিউনিটি হয়, বহুত ধুনীয়া ফিচাৰ্ছ হয় আৰু 4টা আপডেট আছে। 1 নম্বৰ এই কমিউনিটি আপডেটটো আৰু মগৰু কি বস্তু হয় দেখাওঁ ব'লক। তো 1 নম্বৰ আপডেট কমিউনিটি অপশ্যনটো মানে কেনেকৈ কৰিব পাৰিব সেইটো মই দেখাই দিছোঁ। তাৰ আগতে কি কৰক, গুগল প্লে' ষ্ট'ৰটো আপোনালোকে কি কৰক অ'পেন কৰি লওক এনেকৈ। তাৰপিছত প্লে' ষ্ট'ৰৰ চাৰ্চত যাওক আৰু হোৱাটছএপ এপটো অ'পেন কৰি লওক, মানে সেই আৰু আপডেট কৰি ল'ব। আপডেট কৰাৰ পিছতহে হোৱাটছএপ এপটো অ'পেন কৰিব। তাৰপিছত মই এইটো অ'পেন কৰি লৈছোঁ। অ'পেন কৰাৰ পিছত হোৱাটছএপৰ এনেকুৱা টাইপৰ ইণ্টাৰফেচ আহিব। তাৰপিছত এটা আপোনালোকৰ এটা 3টা মানুহৰ মানে এটা আইকন থাকিব ছেটৰ এইটো চাইডে, আৰু তাতে আগতে আছিল কেমেৰাৰ আইকনটো। তো এতিয়া কেমেৰাৰ আইকনটো ওপৰত নি কিনে ইয়াতে 3টা মানুহৰ আইকনটো দি দিছে। এইটো মানে কমিউনিটি আইকন হয়। এইটো আপোনালোকে কি কৰক ক্লিক কৰি দিয়ক। তাৰপিছত ইয়াতে আহিব ইন্ট্ৰডিউচিং কমিউনিটিজ, ইজিলি অৰ্গেনাইজ ইউৰ ৰিলেটেড গ্ৰুপছ এণ্ড চেণ্ড এনাউন্সমেণ্টছ নাও ইউৰ কমিউনিটিজ লাইক নাইট বৰহুডছ অৰ স্কুলছ কেন হেভ দেৰ অন স্পেচ। মানে যে লিখা আছে যে আপোনালোকৰ গ্ৰুপৰ এটা এনাউন্সমেণ্ট বা এইবিলাক দিবৰ কাৰণে কমিউনিটি আপোনালোকে বনাব পাৰে। তো ষ্টাৰ্ট ইউৰ কমিউনিটি বুলি এটা অপশ্যন থাকিব, তাতে ক্লিক কৰি দিব। তাৰপিছত নাম এটা দি দিব, মই এটা নাম দি দিছোঁ হাই এভৰিৱান বুলি। তাৰপিছত এইফালে আৰু থাকিব, এইটো ক্লিক কৰক। ডিপিও দিব পাৰে আপোনালোকে এটা ক্লিক কৰি কিনে। তাৰপিছত হাই এভৰিৱান ক্ৰিয়েট হৈ গ'ল কমিউনিটি। তাৰপিছত এটা কি কৰক এড গ্ৰুপ বুলি এটা অপশ্যন থাকিব। তো এড গ্ৰুপৰ ক্লিক কৰি যি গ্ৰুপ আছে আপোনালোকৰ তাতে আপোনালোকে ক্লিক কৰি দিব। ক্ৰিয়েট নিউ গ্ৰুপ বুলি থাকিব বা এড এক্সিষ্টিং গ্ৰুপছ বুলি এটা অপশ্যন থাকিব। এড এক্সিষ্টিং গ্ৰুপ মানে এইটো কাৰণে এটা মানে এক্সট্ৰাকৈ এটা গ্ৰুপ আপোনালোকে ক্ৰিয়েট কৰিব পাৰে। আৰু তাৰপিছত ক্ৰিয়েট নিউ গ্ৰুপ আছে, মানে ক্ৰিয়েট নিউ গ্ৰুপটো হৈছে এটা আপোনালোকে মানে নতুন এটা গ্ৰুপ ক্ৰিয়েট কৰি কিনে কৰিব পাৰে। আৰু এক্সিষ্টিং গ্ৰুপটো হৈছে কি আপোনালোকৰ আগৰ পৰা যদি কিবা গ্ৰুপ থাকে তেনেহ'লে সেই গ্ৰুপটো চিলেক্ট কৰি কিনে তাতে আপোনালোকে সেই কমিউনিটিটো এড কৰিব পাৰে। তো মই এতিয়া নতুন গ্ৰুপ এটা বনাই দিওঁ। ক্ৰিয়েট নিউ গ্ৰুপ বুলি এটা অপশ্যন থাকিব, এইটো ক্লিক কৰক। তাৰপিছত এনেকৈ দিব পাৰে আপোনালোকে এক্সিষ্টিং গ্ৰুপ, যি গ্ৰুপ আপোনালোকৰ আছে সেইটো ক্লিক কৰি কিনে সেইটো গ্ৰুপো আপোনালোকে দিব পাৰে। তো ক্ৰিয়েট নিউ গ্ৰুপত মই এতিয়া ক্লিক কৰি দিছোঁ। তাৰপিছত যোন পাৰ্টিচিপেণ্ট এড কৰিব ক্লিক কৰি লওক। তো মই এটা পাৰ্টিচিপেণ্টক এড কৰি লওঁ, এটা এড কৰিলোঁ। তাৰপিছত এড থাকিব, এড ক্লিক কৰক, কণ্টিনিউ ক্লিক কৰক। তাৰপিছত গ্ৰুপৰ নেমটো দিব লাগিব, মই দি দিওঁ হাই এভৰিৱান গ্ৰুপ। তাৰপিছত ৰাইট চেইনটোত ক্লিক কৰিলোঁ, ক্ৰিয়েটিং গ্ৰুপ হৈ যাব। গ্ৰুপটো ক্ৰিয়েট হৈ গ'ল। তাৰপিছত ইয়াতে এটা আইকন থাকিব, এইটো মানে হৈছে কি এটা সেই আৰু কমিউনিটিৰ আইকন। তো ইয়াতে হাই এভৰিৱান কমিউনিটি আছে। তাৰপিছত এইটো এনাউন্সমেণ্টৰ এটা কমিউনিটি মই বনাই লৈছোঁ, মানে কমিউনিটি। তাৰপিছত ক্লিক কৰোঁ। তাৰপিছত ইয়াতে ৱেলকাম টু ইউৰ কমিউনিটি আহিব। তাৰপিছত ইয়াতে কমিউনিটি এডমাইন মই আছোঁ। তাৰ বাহিৰে যদি মানে এই মানুহটোৱে কোনো ধৰণৰ মানে মেছেজ দিব নোৱাৰিব, অনলি মইহে মানে সেই মেছেজ দিব পাৰিম। ধৰি লওক মই এটা এনাউন্সমেণ্ট দিলোঁ হাই। তো এই এনাউন্সমেণ্টটো যিমান মানে মানুহে মানে যোন গ্ৰুপৰ মানুহ মানে এড আছে সেইবিলাক মানুহ তাত এইটো গুচি যাব মানে মেছেজটো। কিন্তু যিবিলাক মানুহ মানে সেই আৰু কমিউনিটি এডমাইন নাই সেইবিলাকে মেছেজটো দিব নোৱাৰিব। যিবিলাকে কমিউনিটি এডমাইন আছে সেইবিলাকে আকৌ সেই মেছেজটো দিব পাৰিব, বা সেই মেছেজটো মানে মোৰ মেছেজটো আৰু ডিলিট ফৰ এভৰিৱান কৰি দিলে মোৰ মেছেজটো ডিলিট কৰিব পাৰিব। তো সেইটো চিষ্টেম হৈছে কি কমিউনিটি এনাউন্সমেণ্ট, মানে সেই আৰু এনাউন্সমেণ্ট দিবৰ কাৰণে এইটো এটা ভাল বস্তু হয়। আপডেটটো হৈছে কি এটা ভোট পল আপডেট, আৰু সেইটো মানে এটা ভোট দিয়া টাইপৰ এটা আপডেট হয়। তাতে পল থাকে আৰু আপোনালোকে তাতে পলত নামটো মানে যিটো টাইটেল আহে সেই টাইটেলটো আপোনালোকে চিলেক্ট কৰিব লাগিব। আৰু চিলেক্ট কৰাৰ পিছত যিবিলাক আপোনালোকৰ অপশ্যন থাকিব তাতে আপোনালোকে 5টাতকৈ ওপৰত মানে অপশ্যন দিব পাৰে, আৰু তাতে আপোনালোকে অপশ্যনকেইটা দি পেলাই এইটো চেণ্ড কৰিব পাৰে। আৰু এইবিলাক যোনটো মানুহ তাত মানে এই ভোট পলটো আপোনালোকে যিকোনো মানুহ তাতে দিব পাৰে আৰু নহ'লে গ্ৰুপতো দিব পাৰে। আৰু মানে মানুহক দিলি মানে সেই যোনটো ভোট পল যেতিয়া আপোনালোকে দিব তাতে বাদে 2টা অপশ্যন থাকিব, আৰু আপোনালোকে তাতে এটা কুৱেশ্যন এটা লিখি দিব কুৱেশ্যন, তাৰ তলত মানে 2টা থাকিব আৰু
যোনটো মানে যোনটো সেই বিচাৰে সেইটো ক্লিক কৰি পেলাই মানে সেনেকুৱা সেই হয় ভোট পল মানে সেই চিলেক্ট কৰিব পাৰি ধৰক আপোনালোকে কিবা এডমাইনৰ কিবা সেই পাতিলে কাক এডমাইন দিব লাগে সেনেকুৱা এটা ভোট পল মানে গ্ৰুপত দি দিলে যোন মানুহে বেছি মানে যোন মানুহে যোনটো মানুহক বেছিকৈ ভোট দিব তাক আপোনালোকে এডমাইন পাতিব পাৰে তো সেনেকুৱা টাইপৰ কিছুমান মানে এনেকুৱা ভোট পল আপোনালোকে ইউজ কৰিব পাৰে তো দেখাই দিছোঁ মানে কেনেকৈ ভোট পলটো ইউজ কৰে আৰু ক'ত এই অপশ্যনটো লুকাই আছে কেনেকৈ ভোট পল দিব ক'ত কি টাইলে যেনেকৈ দিব দেখাইছোঁ ব'লক তো এতিয়া 2 নম্বৰ আপডেটটো হৈছে কি এটা ভোট পল আপডেট আৰু সেইটো কেনেকৈ কৰিব আপোনালোকক মই দেখাই দিছোঁ সেইটো কৰিবৰ কাৰণে ফাৰ্ষ্টত আপোনালোকে হোৱাটছএপটো আপডেট কৰি ল'ব তাৰপিছত হোৱাটছএপ এপটো অ'পেন কৰিব তাৰপিছত এনেকুৱা টাইপৰ ইণ্টাৰফেচ দেখিব তাৰপিছত যোনটো চাইডত আপোনালোকে ভোট পল দিব বিচাৰে বা গ্ৰুপত সেইটো ক্লিক কৰিব তো মই এতিয়া এটা মানে সেই আৰু ক্লিক কৰি থৈ দিওঁ এইটো মানুহ ক্লিক কৰি থৈ দিলোঁ তাৰপিছত কি কৰক ভোট পল দিবৰ কাৰণে কীবৰ্ডখন অ'পেন কৰি লওক বা নকৰিলেও হ'ব তাৰপিছত এতিয়া আপোনালোকে এটা পে'মেণ্টৰ কাষত এটা অপশ্যন থাকিব এইটো সেই আৰু গোলমুলকৈ দি আছে মেছেজৰ কাষত তো সেইটো আপোনালোকে ক্লিক কৰক তাৰপিছতে বহুত চাৰা অপশ্যন আহিব মানে সেই আৰু 8 টাকা অপশ্যন থাকিব 8 টাকা অপশ্যনৰ মানে সেই আৰু লাষ্টৰ একদম লাষ্টৰ অপশ্যনটো পল বুলি এটা অপশ্যন থাকিব সেইটো ক্লিক কৰক তাৰপিছতে আপোনালোকে কুৱেশ্যনটো দি দিব আজ কুৱেশ্যন তো মই এইটো দি দিলোঁ ৱেৰ ইউ বুলি বা বেলেগ দিলোঁ কিবা এটা হেল্ল' বুলি দিলোঁ হেল্ল' এভৰিৱান হাই তাতে দিলোঁ বাই তো দি দিলোঁ দিয়াৰ পিছত আপোনালোকে আৰু মাল্টিপল এনচাৰ্ছ বুলি থাকিব এলাউ মাল্টিপল এনচাৰ্ছ মানে এলাউ মাল্টিপল এনচাৰে কি কৰে আপোনালোকে যেতিয়া ভোট পলটো দি দিব হোৱাটছএপত তেতিয়া মানুহ এটাই যদি এইটো অপশ্যন অন থাকে তেতিয়া মানুহ এটাই 2টা বা 3টাকৈ অপশ্যনছ মানে মাল্টিপল আৰু 2টা বা 3টাকৈ অপশ্যনছ একেলগে চিলেক্ট কৰিব পাৰিব যেইটাকৈ অপশ্যন থাকে সেইকেইটাই চিলেক্ট কৰিব পাৰিব আৰু যদি আপোনালোকে অফ কৰি দিয়ে তেতিয়া সেই মানুহটোৱে অকল এটা অপশ্যনে চিলেক্ট কৰিব পাৰিব তো এইটো মই অফ কৰি দিছোঁ তাৰপিছত এইটো ক্লিক কৰি দিয়ক গুচি যাব তাৰপিছত এতে হাইটোত কেইটা ভোট দিছে বাইটোত কেইটা ভোট দিছে তো এনেকুৱা আপোনালোকে ভোট দিব পাৰিব গ্ৰুপতো এনেকুৱা চিষ্টেম মই দেখাই দিছোঁ ফাৰ্ষ্ট এইটো মই ডিলিট কৰি দিওঁ ডিলিট কৰাৰ ক্লিক কৰি কিনে এটা গ্ৰুপ অ'পেন কৰি লৈছোঁ মই আৰ্চিভত আছে এটা গ্ৰুপ এইটো গ্ৰুপ মোৰ কিবা RSS থাণ্ডাৰ পাৱাৰ তাৰপিছত এই গ্ৰুপটোতো সেনেকুৱা চিষ্টেম এইটো ক্লিক কৰক তাৰপিছত পল থাকিব পলত ক্লিক কৰক তাৰপিছত কুৱেশ্যনটো আপোনালোকে দি দিয়ক এতে মই অসমীয়াতে লিখি দিছোঁ আমি কাক এডমাইন দিব লাগে কুৱেশ্যন এটা দি দিছোঁ তাতে কিছুমানৰ নাম মই ইয়াতে লিখি দিম যেনেকৈ কি লিখোঁ ইংলিছতে লিখি দিওঁ লিখি দিলোঁ ইয়াতে কিছুমান নাম দি দিছোঁ তাৰপিছত ইয়াতে দি দিলোঁ এনেকুৱা কিছুমান আপোনালোকে নাম দি দিব তাৰপিছত ৰাইট চাইডটোত ক্লিক কৰি দিব তাৰপিছত মানে যোনকেইটা মানুহে যোনটো মানুহক মানে বেছিকৈ ভোট দিয়ে তো তাক আপোনালোকে এডমাইন পাতিব পাৰে তো সেনেকুৱা আপোনালোকে চিলেক্ট কৰিব পাৰে এনেকুৱাই তাক এডমাইন দিব পাৰে বা এনেকুৱাই দিব লাগে বা সেনেকুৱাই আৰু চিলেক্ট কৰিব পাৰে তো এইটোৰে ইউজ হৈছে কমিউনিটি বুজি পালে মানে আমি কমিউনিটি নহয় এটা মানে ভোট পলটো কেনেকুৱা মানে সেই কৰে আৰু ভোট পল মানে চিষ্টেমটো কি তো বুজি পালে তো এইটো হৈছে ভোট পলৰ চিষ্টেম তো এতিয়া 3 নম্বৰ আপডেটটো হৈছে কি এটা অনলাইন চুচিং আপডেট যোনটো আগতে হোৱাটছএপত নাছিল মানে আগতে আপোনালোকে প্ৰাইভেটলি চিলেক্ট কৰিব পাৰিছিল যে আপোনালোকৰ লাষ্টিংটো নবডি কৰিব পাৰিছিল মাই কণ্টেক্ট কৰিব পাৰিছিল মাই কণ্টেক্ট একচেপ্ট কৰিব পাৰিছিল একচেপ্টটো নাছিল এভৰিৱান আছিল তাৰপিছত মাই কণ্টেক্ট আছিল আৰু নবডি আছিল আপোনালোকে এই তিনিটাৰ ভিতৰত যিকোনো এটা চিলেক্ট কৰিব পাৰিছিল কিন্তু এতিয়া হোৱাটছএপে নতুনকৈ আনি দিছে মানে সেই অনলাইনৰ এটা সেই অনলাইনৰ দুটা আপোনালোকৰ অপশ্যন থাকিব 1 নম্বৰটো হৈছে কি নবডি 2 নম্বৰটো হৈছে আপোনালোকৰ সেই চেম এজ লাষ্ট চিন তো নবডি কৰিলে কি হ'ব আপোনালোকে যদি অনলাইন হোৱাটছএপত থাকেও তেতিয়া বেলেগ মানুহে আপোনালোকৰ অনলাইনটো চাব নোৱাৰিব বাছ চাইডতে একো নেদেখাব আৰু যদি আপোনালোকে চিলেক্ট কৰিছে চেম এজ লাষ্ট চিন তেতিয়া লাষ্ট চিনত যোনটো ছেটিং কৰা আছে সেই ছেটিংটো চেম টু চেম অনলাইনতে কাম দিব ধৰি লওক আপোনালোকৰ লাষ্ট চিনত মাই কণ্টেক্ট কৰা আছে তো তেতিয়া অনলাইনতো মাই কণ্টেক্ট ছেট হৈ যাব আৰু তেতিয়া আপোনালোকৰ যিবিলাক কণ্টেক্ট আপোনালোকৰ মোবাইলত ছেভ আছে সেইবিলাক কণ্টেক্টে আপোনাৰ অনলাইন বা লাষ্ট চিন চাব পাৰিব তো সেইটোৱে চিষ্টেম কৰি দিছে মানে হোৱাটছএপে নতুনকৈ আগতে অনলাইন চিষ্টেমটো নাছিল তেতিয়া অনলাইনৰ সেই চিষ্টেমটো ছেটিংটো মানে হোৱাটছএপে লৈ আহিছে তো সেই ছেটিংটো কেনেকুৱা অন কৰে ক'ত লুকাই আছে দেখাই দিম মানে ক'ত লুকাই আছে মানে সেইটোতে লুকাই আছে য'ত আপোনালোকৰ প্ৰাইভেচি ছেটিঙৰ ভিতৰত য'ত লাষ্ট চিন অনলাইন বুলি এটা অপশ্যন থাকিব তাতে ক্লিক কৰিলে আপোনালোকে তাতে দেখা পাব তলত অনলাইন থাকিব আৰু ওপৰত থাকিব আপোনালোকৰ লাষ্ট চিন তো অনলাইন তাতে ছেটিং থাকিব মই আপোনালোকক কৰি দেখাইছোঁ বঢ়িয়াকৈ চাই থাকক ভিডিঅ'টো মই এতিয়া আপোনালোকক কৰি দেখাইছোঁ কেনেকুৱা ক'ত কি অপশ্যন আছে সকলো
তো এতিয়া 3 নম্বৰ আপডেটটো হৈছে কি এটা প্ৰাইভেচি আপডেট। তো সেইটো দেখাই দিছোঁ কি প্ৰাইভেচি আপডেট হয়। সেইটো কাৰণে প্লে ষ্টৰত যাই কিনে হোৱাটছএপটো আপডেট কৰি ল'ব। তাৰপিছত হোৱাটছএপ এপটো অ'পেন কৰাৰ পিছত 3 ডট বুলি থাকিব কেমেৰা চাৰ্চ, তাৰপিছত এফালে 3 ডট সেইটো ক্লিক কৰিব, ছেটিঙত ক্লিক কৰিব, এক নম্বৰটো দেখাই দিব। তাৰপিছত ক্লিক কৰিব প্ৰাইভেচি বুলি অপশ্যন, ক্লিক কৰাৰ পিছত থাকিব লাষ্ট চিন এণ্ড অনলাইন বুলি ক্লিক কৰক। তাৰপিছত এটা অপশ্যন থাকিব মোৰ নবডি লিখা আছে, নবডি তাৰপিছত অনলাইনৰ মানে ছেটিংটো ছেম এজ লাষ্ট চিন কৰা আছে। ছেম এজ লাষ্ট চিনটো কৰিলে কি হ'ব, যি ছেটিং মানে লাষ্ট চিনত থাকিব আৰু সেই ছেটিংটোৱে ছেম অনলাইনত থাকিব। যেনেকুৱা এতিয়া লাষ্ট চিনত নবডি কৰা আছে মানে কোনেও মোৰ লাষ্ট চিনটো চাব নোৱাৰে। তো এতিয়া অনলাইনো মোৰ কোনেও চাব নোৱাৰিব কাৰণ মই এতিয়া ছেম এজ লাষ্ট চিন কৰি দিছোঁ। যদি মই এইটো এভৰিৱান কৰি দিওঁ তেতিয়া লাষ্ট চিনটো মানে মোৰ কোনেও চাব নোৱাৰিব, কিন্তু অনলাইন হ'লে মানে সকলোৱে চাব পাৰিব। তো এতিয়া মই এইটো ছেম এজ লাষ্ট চিন কৰি থৈ দিওঁ। তো এনেকুৱা আপোনালোকে লাষ্ট চিন অনলাইন ছেটিংটো মেনেজ কৰিব পাৰিব। তো এতিয়া 4 নম্বৰ আপডেটটো হৈছে কি চেট লক আপডেট, যোনটো এটা বহুত বেছি মানে ভাল বস্তু হোৱাটছএপে লৈ আহিছে। কৈছোঁ কি চেট লক আপডেট হয়। মানে চেট লক আপডেটটো হৈছে আপোনালোকে যিকোনো গ্ৰুপ বা যিকোনো চেট মানে যিকোনো কণ্টেক্টৰ মেছেজ বা সেই চাটটো আৰু যোনটো মানে কণ্টেক্টৰ চাট মেছেজ কৰা, ভইচ মেছেজ কৰা, ফটো দিয়া, ভিডিঅ' দিয়া, যি মানে সেই আৰু মেছেজিং কৰা সেই চাটটো আপোনালোকে কি কৰিব পাৰে পাছৱৰ্ড দি পেলাই লক কৰিব পাৰে। সেই লকটো আপোনালোকৰ হিডেন হৈ যায় এটা মানে ছেকশ্যনত, আৰু সেই ছেকশ্যনৰ নাম হৈছে লকেট চেট বুলি। মানে তাতে আপোনালোকে চেটটোত বা গ্ৰুপত ক্লিক কৰিব, তাৰে নামটো যোনটো ওপৰত আপোনালোকে অপশ্যন দেখিব বা আইকন সেইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলত থাকিব চেট লক। কিন্তু আগতে এটা কথা কৈ দিওঁ, যদি আপোনালোকৰ চেট বা যোনটো গ্ৰুপ সেইটো যদি আপোনালোকৰ আৰ্চিভত থোৱা আছে তেতিয়া আপোনালোকৰ চেটটো লক বা পাছৱৰ্ড দি পেলাই লক কৰিব নোৱাৰিব। যদি আপোনালোকৰ চেটটো মানে আৰ্চিভ নাই, নৰ্মেল চাটত আছে হোৱাটছএপ যোনটো আগত থাকে, তেতিয়াহে আপোনালোকে লকটো কৰিব পাৰিব। তো লক কৰিব কাৰণে কি কৰক, চেটটোত টিপক, তাৰপিছত বা চেটৰ গ্ৰুপত তাৰপিছত আইকনটোত বা নামটো ক্লিক কৰক, তাৰপিছত তলত মানে দেখা পাব চেট লক বুলি। যদিতো আৰ্চিভ আছে তেতিয়া তাৰে অপশ্যনটো অলপমান মানে সেই আৰু ক'লা মানে পূৰা স্পষ্টকৈ নাহে, আৰু যদি আপোনালোকৰ সেইটো যদি আৰ্চিভত নাই তেতিয়া পূৰা স্পষ্টকৈ ক'লা আখৰত মানে চেট লক আৰু তলত এটা মানে ছাইডত এটা আইকন থাকিব। তো সেইটো আপোনালোকে ক্লিক কৰক, আৰু চেট লক অন বুলি থাকিব ক্লিক কৰক, তাত এটা কোড দিব মানে কোড এটা দিব। তাৰপিছত কোডটো দি পেলাই লক কৰি দিয়ক। লক কৰি দিয়াৰ পিছত এইটো চেট লকত গুচি যাব, আৰু চেট লক কৰি দিয়াৰ পিছত সেইটো আপোনালোকে পাছৱৰ্ড মাৰি পেলাই সেই মানে চেটটো আনলক কৰিব পাৰে, মেছেজবিলাক মানে ৰিড কৰিব পাৰে, চিন কৰিব পাৰে। তো এনেকুৱা কৰিব পাৰে, কেনেকৈ এইটো কৰে আপোনালোকক মই দেখাই আছোঁ চাওক। এতিয়া 4 নম্বৰ আপডেটটো হৈছে কি চেট লক আপডেট। তো সেইটো কেনেকুৱা কৰিব, তাৰ আগতে কৰি লওক হোৱাটছএপটো আপডেট, হোৱাটছএপটো কৰি লওক অ'পেন। তাৰপিছত কি কৰক, যোনটো আপোনালোকে চেট লক কৰিব বিচাৰে সেইটো চেট অ'পেন কৰি লওক। এবাৰ মই এই চেটটো লক কৰিব বিচাৰিছোঁ, তো সেই একাউণ্টটো ক্লিক কৰি দিয়ক নামটোত, স্ক্ৰল ডাউন কৰক, তাতে আপোনালোকে মানে পাব 6টাকৈ অপশ্যন। 1 নম্বৰত থাকিব মিউট নটিফিকেশ্যন, 2 নম্বৰ থাকিব কাষ্টম নটিফিকেশ্যন, 3 নম্বৰত থাকিব মিডিয়া ভিজিবিলিটি, 4 নম্বৰত থাকিব ইনক্ৰিপশ্যন, তাৰপিছত 5 নম্বৰত থাকিব ডিচেপিয়াৰিং মেছেজেছ। এইটো মই কৈছিলোঁ ডিচেপিয়াৰিং মেছেজেছ কি হয়। তাৰপিছত 5 নম্বৰত থাকিব চেট লক বুলি নতুনকৈ আহিছে, তো সেইটো ক্লিক কৰি দিয়ক। তাৰপিছত এটা আপোনালোকে লক দি চেট উইথ পাছক'ড, সেইটো অন কৰিলে পাছক'ড দি কিনে আপোনালোকে সেই চেটটো লক কৰিব পাৰিব। তাৰপিছত সেই মানে চেটটো গুচি যাব চেট লক বুলি এটা অপশ্যনত, সেইটো ক্লিক কৰিলে আপোনালোকে যি লক চেট আছে অ'পেন কৰি কিনে পাছৱৰ্ড দি কিনে আপোনালোকে সেই মানে চেটটো অ'পেন কৰিব পাৰিব। তো এইটো হৈছে চেট লকৰ এটা নতুন ফিচাৰ্ছ। তো এতিয়া 5 নম্বৰ আপডেটটো হৈছে কি আপোনালোকে যোন মানে মানুহক চেট কৰি থৈ দিয়ে গ্ৰুপত এডমাইন, আৰু সেই মানুহটোৱে আপোনাৰ মানে আপুনি যদি কোনোবা মেছেজ বা কিবা এটা মেছেজ যদি আপুনি সেই গ্ৰুপটোত দি দিয়ে, তেতিয়া সেই মানুহটোৱে আপোনাৰ মেছেজটো ডিলিট কৰিব পাৰিব, ডিলিট ফৰ এভৰিৱান কৰি, যদি আপোনালোকে তাক এডমাইন দি চেট কৰি থৈ দিছে। আৰু কোনোবা যদি মানুহে আপোনাকো এডমাইন দি থৈ দিছে আৰু সিও এডমাইন, তেতিয়া আপুনিও তাৰ মেছেজটো ডিলিট ফৰ এভৰিৱান কৰি পেলাই কৰি থৈ দিব পাৰে। আগতে কি চিষ্টেম আছিল, আপুনি কিবা এটা মেছেজ গ্ৰুপ বা বেলেগ কিবা চেটত দি দিছিল, তো তেতিয়া আপুনি আপোনাৰ মেছেজটো ডিলিট ফৰ এভৰিৱান কৰি পেলাই সকলোৰ মাজত মানে ডিলিট কৰি দিব পাৰিছিল। কিন্তু এতিয়া আপুনি এডমাইন থকা বা বেলেগ এটা এডমাইনৰ মেছেজটো ডিলিট ফৰ এভৰিৱান কৰি পেলাই ডিলিট কৰি দিব পাৰে। তো সেইটো এটা নতুন চিষ্টেম আছে হোৱাটছএপে কৰি দিছে, দেখাইছোঁ কি চিষ্টেম মেছেজ মানে সেই আৰু স্ক্ৰীন ৰেকৰ্ড কৰি কিনে চাই থাকক ভিডিঅ'টো। এইটো লাষ্ট আপডেট হয় আৰু মানে সেই আৰু চাই থাকক ভিডিঅ'টো, আৰু লগতে এটা লাইক কৰি দিব। তো এতিয়া লাষ্ট আপডেটটো মানে 5 নম্বৰ আপডেট হৈছে কি মানে সেই আৰু আপোনালোকে মানে এডমাইনৰ মানে মেছেজটো আপোনালোকে ডিলিট কৰিব পাৰিব আৰু ডিলিট ফৰ এভৰিৱান কৰিব পাৰিব। তো সেইটো মানে কি কৰক, গুগল প্লে ষ্ট'ৰৰ পৰা হোৱাটছএপটো আপডেট কৰি লওক, আৰু তাৰপিছত হোৱাটছএপ এপটো অ'পেন কৰি পেলাই যিকোনো এটা গ্ৰুপ অ'পেন কৰি লওক। তাৰপিছত চাই লওক কোন মানে সেই গ্ৰুপটোৰ এডমাইন আছে। তো মই দেখাই দিছোঁ এই চাইডটা এডমাইন আছে আৰু এই চাইডটা এডমাইন নাই। তো মই এতিয়া কি কৰিব পাৰিম, এই এডমাইন নাথাকাকেইটাৰো মানে সেই আৰু মেছেজকেইটা দিলি মই মেছেজটো ডিলিট কৰিব পাৰিম। তো এতিয়া এটা মানে মই মেছেজ এটা ডিলিট কৰি দেখাওঁ।
তো এইকেইটা মই ডিলিট কৰিছিলোঁ। ইউ ডিলিটেড দিছ মেছেজ এছ এডমাইন, মানে মই এডমাইন হৈ কিনে এই মেছেজটো মানে ডিলিট কৰিছোঁ। তো মোৰ মেছেজটো ই ডিলিট কৰিছে, দিছ মেছেজ ৱাজ ডিলিটেড বাই এডমাইন ইমান। তো মই এটা মানে ডিলিট কৰি দেখাই দিওঁ। তো ই মোৰ মানে এডমাইন আছে। তো এটাত মই ক্লিক কৰি থৈ দিওঁ, তাৰপিছত ডিলিটৰ অপশ্যন থাকিব। তো মোৰ তাত আহি গৈছে ডিলিট ফৰ এভৰি ওৱান অপশ্যনটো, চাই লওক বঢ়িয়াকৈ ডিলিট ফৰ এভৰি ওৱান। ডিলিট ফৰ এভৰি ওৱান ক্লিক কৰাৰ পিছত সুধিব আৰু একবাৰ যে ডিলিট ফৰ এভৰি ওৱান কৰিব লাগে নে নালাগে, আৰু এবাৰ ক্লিক কৰি দিওঁ, ডিলিট ফৰ এভৰি ওৱান হৈ যাব। তাৰপিছত ইউ ডিলিটেড দিছ এছ মাই মেছেজ এছ এডমাইন এনেকুৱাই আহি যাব। তাৰপিছত এইগিলা মেছেজটো মই ডিলিট ফৰ এভৰি ওৱান কৰিব পাৰিম। এনেকুৱাই ডিলিট ফৰ এভৰি ওৱান কৰি দিওঁ। তো সেনেকুৱা আপোনালোকে বেলেগৰ মেছেজবিলাকো ডিলিট কৰিব পাৰিব। এনেকুৱা মই এটা মেছেজ বিচাৰি লওঁ যোনটো মানুহ মানে এডমাইন নাই, এইটো নহয়, এইটো এটা মেছেজ। তো এৰ মেছেজটো মই ডিলিট ফৰ এভৰি ওৱান কৰিব পাৰিম। এনেকুৱাই ডিলিট ফৰ এভৰি ওৱান অপশ্যন থাকিব। তো তাৰ মেছেজটো মই ডিলিট ফৰ এভৰি ওৱান কৰিব পাৰিম, বাছ মই এডমাইন হ'ব লাগিব। তো এনেকুৱাই এডমাইন হ'লে এইটোতো মানে বঢ়িয়া মানে ফিচাৰ্ছ পায়। তো এইটোৱে হৈছে ফিচাৰ্ছ। তো বুজিলে এই 5টা আপডেটটো কি আহিছিল নতুন আপডেট হোৱাটছএপত। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিয়ক, আৰু চেনেল নটিফিকেশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক। তো আজিকালি মানে ধন্যবাদ, বাই বাই। আৰু আমাৰ নতুন চেনেল খোলা গৈছে কেঁচা পিভিটি, আৰু সেইটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰে দেন ডেছক্ৰিপশ্যনত লিংক থাকিব, সেইটো চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে। আৰু সেইটো চেনেলটো বঢ়িয়া বঢ়িয়া টেকনিকেল ভিডিঅ' আহি থাকে। মানে এতিয়ালৈকে কোনো ধৰণৰ মানে টেকনিকেল ভিডিঅ' অহা নাই, মানে আহিব আৰু জলদি টেকনিকেল ভিডিঅ'। তো আজিকালি মানে ধন্যবাদ, বাই বাই। আৰু বেলেগ এটা ভিডিঅ'ত ভালকৈ লগ পাম, আৰু নতুন নতুন ভিডিঅ' আহি আছে। দুদিন মানে এদিন নতুন নতুন ভিডিঅ' আহি আছে। বাই বাই, বাই বাই।